নিউজ লাইভ আসামৰ তৰফৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈদেৱৰ সৌজন্যত নগাঁও নিয়োগ মেলা 23ৰ যোগে দেশৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিগত উদ্যোগ প্ৰতিষ্ঠান বেংক আদিত ৫,০০০তকৈও অধিক কৰ্মসংস্থাপনৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত তলত উল্লেখ কৰা মোবাইল নম্বৰসমূহৰ জৰিয়তে আগতীয়াকৈ টোকেন সংগ্ৰহ কৰি অহা ৩০ জুলাই ২০২৩ তাৰিখে নগাঁও দৰ্শন স্কুল আৰু কাষৰীয়া ঠাইত অনুষ্ঠিতব্য সাক্ষাৎকাৰত অংশগ্ৰহণ কৰি কিছু পৰিমাণে হ'লেও নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে সহায়ক হ'ব। উক্ত কৰ্মসংস্থাপন অনুষ্ঠানত উদালিৰ শিক্ষিত যুৱক যুৱতীসকলক অংশগ্ৰহণ কৰিবলৈ উদালি ব্লক কংগ্ৰেছৰ সভাপতি আলহাজ মিছবাহ উদ্দিন চাহাবে আহ্বান জনায়। আমাৰ কাৰণে এটা ভাল খবৰ যে আমাৰ নগাঁও লোকসভাৰ সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈদেৱৰ প্ৰায় বছৰজোৰা প্ৰচেষ্টাৰ অন্তত অহা ৩০ জুলাই তাৰিখে নগাঁৱৰ দৰ্শন স্কুল আৰু তাৰ কাষৰীয়া স্কুলবোৰত নিয়োগ মেলা ২০২৩ নামেৰে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাবে। আজি নিবনুৱা সমস্যাটো বৰ ডাঙৰ এটা সমস্যা হৈছে। আমাৰ অবিভক্ত নগাঁৱৰ লগতে মৰিগাঁও জিলাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে এই নগাঁও নিয়োগ মেলাৰ জৰিয়তে কৰ্মসংস্থাপন লাভৰ বাবে আমাৰ সাংসদ মহোদয়ৰ তত্ত্বাৱধানত এটা কল চেণ্টাৰ মুকলি কৰা হৈছে। সেই কল চেণ্টাৰটোত 4টা নম্বৰ দিয়া আছে। সেই নম্বৰত যুৱক যুৱতীসকলে টেলিফোন যোগে তেওঁলোকে টোকেন সংগ্ৰহ কৰাৰ ব্যৱস্থা আছে। গতিকে সেই নম্বৰবিলাকত কল কৰি টোকেন সংগ্ৰহ কৰি অহা 30 জুলাই দেওবাৰে নগাঁৱত গৈ সাক্ষাৎকাৰত উপস্থিত হৈ নিজৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে মই বিশেষকৈ লামডিং সমষ্টিৰ লগতে হোজাই জিলাবাসী যুৱক যুৱতীসকলক আহ্বান জনাইছোঁ। কাৰণ চৰকাৰে যিধৰণে মানুহক চাকৰি দিয়াৰ প্ৰলোভন দিছিলে নিৰ্বাচনৰ সময়ত, আজি সেই কথাবিলাক অসাৰ হৈ উঠিছে আৰু নিবনুৱা যুৱক যুৱতীসকলে হাহাকাৰ কৰি আছে। গতিকে এনেকুৱা এটা মুহূৰ্তত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত যিটো নিয়োগ মেলাৰ ব্যৱস্থা কৰা হৈছে সেয়া প্ৰশংসনীয় পদক্ষেপ। আমি উদালি ব্লক কংগ্ৰেছৰ লগতে হোজাই জিলা কংগ্ৰেছৰ হৈ সাংসদ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব আৰু নিজৰ ভৱিষ্যতৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰাৰ যিটো প্ৰয়াস সাংসদ মহোদয়ে কৰি আছে তাত সফল হ'ব, এই কামনাটো কৰিছোঁ। সদৌ শেষত পুনৰবাৰ সাংসদ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যুৱক যুৱতীসকল নিবনুৱা যুৱক যুৱতীসকলক এই বিষয়টোত গুৰুত্ব সহকাৰে এতিয়াৰে পৰা কল চেণ্টাৰত যিকেইটা নম্বৰ দিয়া আছে মই কৈ দিছোঁ, সেই নম্বৰবোৰত যোগাযোগ কৰি টোকেনটো সংগ্ৰহ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নম্বৰটো মই কৈ দিছোঁ 7099096288 আৰু এটা নম্বৰ আছে 7099096488 7099096388 9395634520। আমাৰ এই অঞ্চলটোত এই বিষয়টোত যথেষ্ট যুৱক যুৱতীয়ে ইতিমধ্যে প্ৰয়াস কৰিছে আৰু ইতিমধ্যে বহুতে টোকন সংগ্ৰহ কৰিছে, বহুতে মোৰ লগত যোগাযোগো কৰিছে। ময়ো যিমান পাৰোঁ যুৱক যুৱতীৰ মাজত এই বিষয়টো লৈ প্ৰচাৰ চলোৱাৰ চেষ্টা কৰিছোঁ আৰু আমাৰ যিসকল দলীয় সতীৰ্থ আছে বা অঞ্চলৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোককো এই বিষয়ে সজাগতা আনিবৰ কাৰণে
বা এই বাৰ্তাটো যুৱক যুৱতীসকলে যাতে পায় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা কৰিছোঁ। অতি কমেও 5,000 কৰ্মসংস্থাপনৰ ব্যৱস্থা ইয়াত আছে। দেশৰ 70টা আগশাৰীৰ উদ্যোগ আৰু বাণিজ্যিক গোষ্ঠীৰ অংশগ্ৰহণেৰে এই অনুষ্ঠানটি হ'ব, এই সাক্ষাৎকাৰটি হ'ব। আৰু মই আশা ৰাখিছোঁ আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলে চেষ্টা কৰিলে নিশ্চয় সফল হ'ব।